তো গাইজ সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি গোৱালপাৰা যাব ওলাইছোঁ, গাড়ী ৰেডি হ'ল। তো আমি যাই আছোঁ। ইফালে লস্কৰ পাৰা বুলি গাঁও এটা কয়, এইটো পাইছোঁ আমি। এইটো ইহঁতৰ মাৰ থান। ইয়াতে ডাইৰেক্ট হাইৱেত আমি ওলাম, হাইৱে পাম আৰু বেছি দূৰ নাই, অলপ গ'লে হাইৱেত ওলাম আমি। অলপমান দূৰ আছে আৰু গোটাইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। এইটো নতুন ৰাস্তা বনোৱাৰ কাৰণে বৰ্তমান পাথৰবিলাক পেলাইছে, বালা পেলাইছে। আমি হাইৰোড মোটামুটি পালোঁ। এই চিধা গিলে ডাইৰেক্ট ফুলবাৰী মানকাচৰ তুৰা যাব পাৰে, আৰু ৰাইট চাইডত টাৰ্ণ ল'লে আমি ডাইৰেক্ট গুৱাহাটী গোৱালপাৰা এইটো হাইৱে পিলপিলি যিটো যাই আছে, ইফালে গ'লে ডাইৰেক্ট গোৱালপাৰা আৰু গুৱাহাটী। এইটো মেইন হাইৱে, মেঘালয়ৰ নতুন ষ্টেট হাইৱে, এইটো নেশ্যনেল হাইৱে। এইটো তিনআলি বুলি কয় এই গাঁওটো। ইয়াতে বজাৰ হয়। লেফ্ট চাইডত যিটো ৰাস্তা দেখা পাই আছে, এইটো লক্ষীপুৰত ডাইৰেক্ট আপুনি লক্ষীপুৰত যাব পাৰিব এইটো ৰাস্তা। তাৰপিছত ইফালে চিধা গৈ থাকিলে ডাইৰেক্ট চাইনবোৰ্ড ৰাস্তাত যাই পাব। ডাইৰেক্ট চাইনবোৰ্ড ৰাস্তা, এইটো গুৱাহাটীৰ ৰাস্তা হয়। ইফালেদি গ'লেও আপুনি গুৱাহাটী যাব পাৰিব, কিন্তু ইফালেদি শ্বৰ্টকাট হয়। এইটো হ'ল খটমাটি বাজাৰ, সোমবাৰ দিনা বাজাৰ হয়। এইটো শাক চব্জিবিলাক অলপ সস্তা হয় ইয়াতে, সোমবাৰ বাজাৰ। আজি যিহেতু মঙ্গলবাৰ, আজি বাজাৰ দিন নহয়, যোৱাকালি বাজাৰটো গ'ল। এতিয়া হাইৱে হোৱাৰ পৰা বহুত ৰাস্তাখিনি মোটামুটি ভাল হৈছে, বহুতখিনি ভাল হৈছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গোটেইখিনি দৃশ্যটো মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো দাৰেং চিগৰি ৰাস্তা। বৰ্তমান ইয়াতে আমাৰ টিকিৰকিলা ব্লকটো এইখিনিতে আহিল, দাৰেং চিগৰিত। বন্দুকমালি দাৰেং চিগৰি বুলি কয়। অলপমান টাৰ্ণিং আছে, এই টাৰ্ণিংখন এৰিয়ে দাৰেং চিগৰি ব্লকত যোৱা ৰাস্তাটো পাব। এইটো এটা স্কুল হয়, ইংলিছ মিডিয়াম স্কুল। এইটো চিধা গৈ থাকিব লাগিব আপুনি। হাইৱে গ'লে ডাইৰেক্ট চাইনবোৰ্ডত ওলাব, আৰু চাইনবোৰ্ডৰ পৰা চিধা ৰাইট চাইডত টাৰ্ণ ল'লে আপুনি গুৱাহাটীত ৰোডটো পাই যাব। তাৰপিছত লেফ্ট চাইডত যদি টাৰ্ণ লয় আপুনি লক্ষীপুৰ যাব পাৰিব। গোটেইখিনি দেখুৱাই আছে আপোনালোকক। ৰাস্তাটো বহুত মোটামুটি ভাল হৈছে বৰ্তমান। আগতে এইখিনি ৰাস্তাত যিহে ৰাস্তা আছিল, টিকিৰকিলাৰ পৰা আগিয়ালৈকে মোটামুটি 3 ঘণ্টামান লাগিছিল এই ৰাস্তাত। এতিয়া বৰ্তমান হাইৱে হোৱাৰ পিছত মোটামুটি আধা ঘণ্টা আৰামছে আপুনি আগিয়াত যাই পাব। কিন্তু পাহাৰ এৰিয়া দেখাত বহুত ধুনীয়া লাগে।
আমাৰ নৰ্থ ইষ্টৰ গ্ৰীণ হাউচ বুলি কয় না, বহুত সুন্দৰ, বহুত ধুনীয়া, নেচাৰৰ লগত একেলগে মিল হৈ আছে আমাৰ নৰ্থ ইষ্টটো। ইফালে গছ-গছনি, বহুত গছ-গছনি আছে। গ্ৰীণ হাউচ, এইটো হ'ল নাগোৱা স্কুল। এইটো নাগোৱাৰ PHC চেণ্টাৰ পাৰ হৈ গ'ল লেফ্ট চাইডত। ৰাস্তাখিনি কেনেকুৱা লাগি আছে আপোনালোকক? ছাত্ৰবিলাকে স্কুলত যাই আছে আৰু এটা ঠাই পাইছে আৰু এই দলংটো, ব্ৰিজটো পাৰ হ'লে বেচৰকোনা বুলি গাঁও এটা আছে, বজাৰ এটা আছে, বেচৰকোনা বজাৰ। বৃষ্টিবাৰ আৰু ৰবিবাৰ দিনা বজাৰ হয়। এইটো বেচৰকোনা বজাৰ। ইয়াৰ পৰাও আপুনি লক্ষীপুৰ যাব পাৰিব। লেফ্ট সাইডত যিটো ৰাস্তা আছে এইটো দি গ'লে আপুনি বেচৰকোনা পৰা ডাইৰেক্ট লক্ষীপুৰ যাই পাব। আৰু চিধা গৈ থাকিলে আপুনি ডাইৰেক্ট সাইনবোৰ্ডত পাব, নেশ্যনেল হাইৱেতে পাই যাব আপুনি। আমি সাইনবোৰ্ড পাম আৰু অলপমান গেলে সাইনবোৰ্ড পাম। এই ৰাস্তাবিলাক এইফালেদি গাড়ী যোৱা দেখা পাই আছে না? এইটো লক্ষীপুৰত এই সৰু সৰু কি দেখা পাই আছে। সাইনবোৰ্ড ৰাস্তা পাব আৰু বেছি দূৰ নাই। দেখাত কি সুন্দর লাগে, এফালে পাহাড়, এফালে পথার। এটা হল সাইনবোর্ড, যেটো ট্রাক গাড়ি আহি আছে এটো দি গেলে আপনি ডাইরেক্ট গুৱাহাটীত যাই পাব। গুৱাহাটী রাস্তা, আগিয়া রাস্তা। আর লেফট সাইডত গেলে এইফালে দি গেলে আপনি লক্ষীপুরত ডাইরেক্ট লক্ষীপুরত যাব পাৰিব। এটো সিধা গৈ থাকিলে আপুনি আগিয়া গুৱাহাটী, এইফালে ধুবুৰী, বঙাই, এইফালে যোৱা ৰাস্তা পাব আপুনি। এটো সাইনবোর্ড বুলি কয়। এটো পেট্রোল পাম্প, হাটুগাঁৱৰ পেট্রোল পাম্প। বেছি দূৰ নহয় সাইনবোর্ডৰ পৰা। এটো ৰং সাইড পাব আৰু ৰং সাইড পাইছে আমি। এই ৰং সাইড ব্ৰিজত যেতিয়া 2014 বানপানী নদীবোৰ ডাঙৰ হৈছিল তেতিয়া এই দলঙৰ পিছৰ মাটিবিলাক সব খুন্দিয়াই লৈ গৈছিল। বহুত এটা গজব হৈছিল সেই সময়ত। বহুত এটা ডাঙৰ নেচাৰেল কালামিটি বুলি ক'ব লাগিব 2014। তাৰপিছত
অলপমান গ'লে আপুনি এইফালে জনপ্ৰিয় মেলা এটা ঠাই পাব, দোদান মেলা। আপোনালোকক দেখুৱাই আছে, এইটো বেংক হয় ৰংচাই বজাৰত। এইটো হ'ল থানা, ৰংচাইৰ থানা পুলিচ ষ্টেচন। দোদান মেলা মন্দিৰ পাইছেহি আৰু অলপ দূৰ, মোটামুটি 100 মিটাৰমান আছে ইয়াৰ পৰা। ইয়াতে এইবিলাক পথাৰবিলাক আছিল না, ইয়াতে মেলা হৈছিল। এটা ডাঙৰ মেলা, জনপ্ৰিয় গোৱালপাৰাৰ এইটো এটা জনপ্ৰিয় মেলা হয়, দোদান মেলা। এইটো হ'ল বীৰ দোদানৰ মূৰ্তি এটা, ইয়াতে মহাদেৱ বাবা আছে। এই বছৰত দোদান মেলাত অহা নহ'ল, ব্লগ ভিডিঅ' বনোৱাৰ নহ'ল। ইয়াতে এটা ডাঙৰ এটা বিহু ফাংচন হয়। এই ফিল্ডতে বিহু এটা ফাংচন ডাঙৰ হয়। এইটো ফিল্ড, এইটো ষ্টেজটো দেখা পাই আছে। এইটো বাইদা, এই ফিল্ডতে বিহু পতা হয়। বিহুটো আহিছে আৰু বিহু পাতে ইয়াতে। তাৰপিছত আহি আমি মালা ধৰা পালোঁ। এইটো মালা ধৰা, ইফালেদি গ'লে লেমপাৰা যাব পাৰিব আপুনি। এইটো চিধা হাইৱে গ'লে এইটো আগিয়া ৰোড, গুৱাহাটী ৰোড। কিমান ধুনীয়া লাগে এই গছ গছনিৰ মাজেদি ৰাস্তা, পথাৰ দেখাত কিমান ধুনীয়া লাগে। এইবিলাক চাৰিওফালে পাহাৰে পাহাৰ, গছ গছনি আৰু তাৰে মাজত পথাৰ। অলপ দূৰ গ'লে আমি যাই পাম বালিজানা। বালিজানা পাইছে আৰু ইয়াতে মাজে মাজে পুলিচবিলাক চেক পোষ্ট বহে, চেকিং কৰে গাড়ীবিলাক, কাগজ পাতি আছে না নাই, হেলমেট পিন্ধিছে না নাই, চিট বেল্ট পিন্ধিছে না নাই, এইবিলাক চেক কৰে। আপোনালোকে এই ৰাস্তাটো পালে বেল্টবিলাক, হেলমেট পিন্ধি আহিব। বালিজানা পালোঁ আমি, অলপ দূৰ গ'লে আৰু আগিয়া যাই পাম আমি। আগিয়া আহি পাইছোঁ আমি, তো আগিয়া গাড়ীৰ ভিতৰৰ পৰা শ্বুট কৰিছে, অলপমান ভিডিঅ'টো স্পষ্ট নহ'ব পাৰে। এই পুলিচবিলাক আজি বজাৰ দিন বালিজানা, তাৰ কাৰণে বহুত মানুহ ভিৰ হৈ আছে, গাড়ীবিলাকো বহুত ট্ৰাফিক আছে। ইয়াতে
আমি আগিয়ে পালোঁ আৰু ইফালে সিধা গেলে গুৱাহাটী যাওয়ার রাস্তা আৰু লেফট সাইডত টার্ন ললে আপুনি গোৱালপাৰাত যাব গোৱালপাৰা শোলমাৰী বঙাইগাঁও ধুবুৰী এই রাস্তাটি লেফট সাইড দি আপুনি যাব পাৰিব নতুন রাস্তা 4 লেন বনাইছে এতিয়া বৰ্তমান অলপ দিলে আপোনালোকে দেখা পাব এটো 4 লেন হয় এই বছর আগত আহিছিল এটো 4 লেন হোৱাই নাছিল এতিয়া 4 লেন হল বহুত রাস্তাটো বহল হল বহুত ভাল হল এতিয়া ইফালে যোৱাৰ কাৰণে ৰাস্তা টেনশন নাই বহুত ভাল হল এটো ওভারব্রিজ বনাইছে দেখাত বহুত ভাল লাগে ওভারব্রিজ বহুত চেঞ্জ হৈ গৈছে বহুত মোটামুটি কেই বছৰ মান হৈছে মই গোৱালপাৰাত নাহা 2 বছৰ মান হল বোধহয় শোলমাৰী লেফট সাইড দিলে আপনি বঙাইগাঁও ধুবুৰী বৰপেটা এইফালে যাব পাৰিব তো সিধা যাই থাকিব লাগিব যেহেতু মই গোৱালপাৰাত যাই আছো তো কেনেকুৱা লাগিল গাড়ীৰ গ্লাছটো অলপ ভাঙা আছিল দোকানত কেমেৰাত এনেকুৱা দেখা পাই আছে কেমেৰা গ্লাছ ভাঙা নিচিনা গোৱালপাৰা পাইছো আমি অলপ দূৰ আৰু গোৱালপাৰা ভালক ডুবি পাইছে আমি এইটো ট্রেন রাস্তা ট্রেনের ব্রিজ দেখা পাই আছে উপরেদি এইটো যাব দুধনৈ তার পিছত ইফালে মেন্দি গুৱাহাটী সিভিল হসপিটাল to civil hospital right side di ইয়াতে বহুত ট্রাফিক হয় রাস্তাটো অলপ বল হ'ব লাগিছিল এটো 4 লেন হ'ব লাগিছিল 4 লেন হোৱা নাই আমি আহি পালো লাইফ কেয়ার হসপিটাল এটো লাইফ কেয়ার হসপিটাল তো আহি আমি এইখিনিতে এটা বাইদেউ আছে এজনী তাক লগ ধৰিব যাওঁ ভাত বহুত ভোক লাগিল চাটনিটো আহি পালে ভাতটো আহি পালো এতিয়া ভাত খাম তাৰ পিছত ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম মই